নমস্কাৰ মই হৈছো ফেচবুকৰ অসমীয়া আৰু মই বিশেষ দেৰি নকৰি প্ৰথমতে একদম 2020 চনৰ নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিছো একেবাৰে লিষ্ট হিচাপত পৰ্যায় হিচাপত মই একেলগে ভাগ কৰি দিছো এতিয়া প্ৰথম পৰ্যায়ত হৈছে মিমছ আৰু কৰোতাসকল এওঁলোকৰ মাৰ্কেটত বেলেগ ডিমাণ্ড একেবাৰে ডেড বডি উঠাৰ পৰা নদাই ভদালৈকে ইহঁতি যিটো উন্নতি কৰিছে অসমত কৰোণা প্ৰৱেশৰ সময়তো যিটো মিমৰ সৃষ্টি হৈছে গতিকে তাতে এওঁলোকৰ বিশেষ সফলতা দ্বিতীয়তে আহিছে ফেচবুক এণ্ড ছেফসকলৰ কথা এওঁলোকে প্ৰথমতেই আৰম্ভ কৰিছে ধৰা অসমীয়া খাদ্যৰ পৰা তাৰপিছত এতিয়ালৈকে কেকৰলৈকে যিটো প্ৰয়োভৰ পাতিছে গতিকে দ্বিতীয় পৰ্যায়ত গতিকে তাৰপাছত অসমত 2021 চনৰ পৰা ধৰি লৈছোঁ 2021 চনৰ পৰা মাষ্টাৰ চেফ অফ আছাম পাতিব পৰাকৈ এওঁলোক উপযুক্ত হৈ উঠিছে গতিকে এওঁলোকৰ খাদ্য সম্পন্ন দেখি মোৰো যিটো অৰুচিৰ সৃষ্টি হৈছে সেইটোৰ কথা নকলোৱে বা কিন্তু এওঁলোকলৈ শুভেচ্ছা আৰু তৃতীয়তে আহিছে আমাৰ ফেচবুকিয়ানসকলে বৰকৈ কৈ থকা নিব্যা নিবিসকলৰ কথা এওঁলোকৰ প্ৰেম দেখি মোৰ দিনটোত মানে 3-4 বাৰমান পেটৰ অৱস্থাটো গতিকে ধৰা এতিয়া এই হেৰি কৰা বয়সত এই ঢকুৱা টানি টিকা চেলচেলোৱা বয়সত ইহঁতে যিটো প্ৰেম কৰিছে মই বোলো তবা তোমালোকে একেবাৰে যিটো সময় হ'বগে মানে ধৰা এতিয়া 20-21 মান পোৱালৈকে তেওঁলোকৰ মুঠতে অভিজ্ঞতা তেওঁলোক পৰিপক্ক হৈ উঠিব 4 নম্বৰত আহিছোঁ আমাৰ ফেচবুকিয়ান বিশেষজ্ঞসকলৰ কথা মুঠতে ফেচবুকত যি বস্তু ওলাব নাপাওক তেওঁলোকে নিজৰ মত প্ৰদৰ্শন কৰিবই তেওঁলোকে জনাবই লাগিব তেওঁলোকে কি ভাবে কাৰণ কোনেও জানিব বিচৰা নাই তেওঁলোকৰ নিজৰ মৰ্জি অ'কে তাৰপিছত আহিছোঁ এই ভাটিবলাটো লাইক শ্বেয়াৰ কেয়াৰ নহয় বুলি এই চিন্তা কৰি থকা এগালক তোমালোকে বোলো চুকত সাৰি ঘৰটোকে মোচা হাৰা তাতে সোমাই পিনি হাগা মোটা যি কৰা কিন্তু তোমালোকৰ এই ভাত খালোঁ শুলো এনেকুৱা যেতিয়া পষ্টবিলাকত কেনেকৈ কোনোবাই প্ৰেম কৰিব পাৰে বাৰু কোৱাচোন তাৰপিছত আহিছোঁ কমেণ্টত কাজিয়া কৰা হ'লক লৈ বোলো তোমালোকৰ কথা শুনি মোক গেষ্ট্ৰিক আলচাৰ বোলো কমেণ্টত লাগাতকৈ সন্মুখীকে লাগিবা ভিডিঅ' এটা শ্বেয়াৰ কৰিবা বোলো লাইক আহিব কমেণ্ট আহিব ভাইৰেল হ'ব এই হকে বিহকে ইনবক্সে গৈ ইউটিউব ভিডিঅ'ৰ লিংক শ্বেয়াৰ কৰি থকা গ'ল বোলো তোমাক মই চিনি নাপাওঁ জানি নাপাওঁ কিয় শ্বেয়াৰ কৰা এনেকৈ কোৱা মানুহৰো অভাৱ নাই তথাপিও তেওঁলোকৰ কিন্তু লাজ নাই গতিকে এনে নীলাজ মুনু মানুহো মোৰ বৰ প্ৰিয় এতিয়া একেবাৰে শেষৰ পৰ্যায়ত আহিছোঁ যিটো মোৰ ফেভৰেট যিসকলৰ দুনিয়াই কি ভাবে নাভাবে একো গৰজ নাই যি মন গৈছে তাকে পষ্ট কৰিছে কোনোবাই কিবা কৰক নকৰক কথা নাই যিবিলাকে সদায় একোটা অদ্ভুত অসহজ অদৰকাৰী কথা লিখিও ফেচবুকটো গেলাই থাকে অথচ হাঁহি উঠে গতিকে তেনেকুৱা মানুহবোৰ মোৰ বিশেষ ফেভৰেট